এডাল্টি সহজ ভাষাত ক'বলৈ গ'লে অবৈধ সম্পৰ্ক। বৰ্তমান সময়ত এইটো এটা বহুত চৰ্চিত বিষয় হৈ পৰিছে। বাতৰিৰ শিৰোনামা দখল কৰি আছে, ছ'চিয়েল মিডিয়াৰ শিৰোনামাগিলা দখল কৰি আছে। সেই ভিডিঅ' বা পোষ্ট এটাৰ তলত দেখিবলৈ পোৱা যায়, বহুত দেখিবলৈ পোৱা যায় কমেণ্টবোৰত যে ইয়াক জেলত পঠাব লাগে, জঘন্য কাম কৰিছে, পুৰুষ মহিলা জঘন্য কাম কৰিছে, জেলত পঠাব লাগে, আইনী ব্যৱস্থা ল'ব লাগে, সমাজ নষ্ট কৰিছে, পৰিৱেশ নষ্ট কৰিছে, অপৰাধমূলক কাম কৰিছে, এনেকুৱা বহুত কমেণ্ট দেখিবলৈ পোৱা যায়। এতিয়া মই ক'বলৈ আহিছোঁ যে 497 ছেকশ্যনটো বৰ্তমান উঠাই দিয়া হৈছে। এতিয়া আপোনালোকৰ মনত প্ৰশ্ন আহিব পাৰে, ইমান অপৰাধ কৰাৰ পিছতো কিয় এইটো আইনী ব্যৱস্থা উঠাই দিছে? এতিয়া জানিব লগা বিষয়টো হ'ল যে আগতে যেতিয়া কোনো মহিলা পৰকীয়া প্ৰেমত পৰিছিল, তেতিয়া মহিলাগৰাকীৰ হাজবেণ্ডে আইনীভাৱে ব্যৱস্থা ল'ব পাৰিছিল। কিন্তু সেই চেম একেই কাম যদি পুৰুষগৰাকীয়ে কৰিছিল, তেতিয়াহ'লে তেওঁৰ ৱাইফে কোনো আইনী ব্যৱস্থা ল'ব পৰা নাছিল। সেইকাৰণে চৰকাৰে ভাবিলে যে আইন ব্যৱস্থাই ভাবিলে ভাৰতত যিহেতু পুৰুষ মহিলাক সমান অধিকাৰ দিয়া হয়, তেতিয়াহ'লে যিটো পুৰুষৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়, সেইটো মহিলাৰ ক্ষেত্ৰত কিয় প্ৰযোজ্য হ'ব? সেইকাৰণে 497 ছেকশ্যনটো উঠাই দিয়া হৈছে। এতিয়া অবৈধভাৱে সম্পৰ্কত কাকো জেলত বা আইনী ব্যৱস্থা ল'ব পৰা নাযায়, সমান অধিকাৰ দিয়া হৈছে। এইখিনি কথা আপোনালোকক জনাটো খুবেই দৰকাৰ, সেইকাৰণে জনালোঁ। ধন্যবাদ।